বন্ধুসকল মই আজি জনাব বিচাৰিছো এনে এখন দেশৰ বিষয়ে য'ত দেশৰ মুঠ জনসংখ্যাৰ প্ৰায় 40% লোক ভাৰতীয় মূলৰ যি দেশ 332টা সৰু ডাঙৰ দ্বীপসমূহেৰে গঠিত মই আজি ক'ব ওলাইছো প্ৰাকৃতিক সুন্দৰতাৰ দেশ ফিজিৰ বিষয়ে নমস্কাৰ বন্ধুসকল মই অনুৰাগ আপোনালোকে চাই আছে অসমী ডিজিটেল গতিকে আহক ভিডিঅ'টি আৰম্ভ কৰো ফিজি দেশ দক্ষিণ প্ৰশান্ত মহাসাগৰৰ এক স্বতন্ত্ৰ দ্বীপৰাষ্ট্ৰ বুলি কোৱাৰ কাৰণ হ'ল এই দেশ প্ৰায় 332টা বেলেগ বেলেগ দ্বীপেৰে গঠিত যি অষ্ট্ৰেলিয়াৰ পৰা প্ৰায় 2100 কিলোমিটাৰ উত্তৰ পূবত অৱস্থিত এই দেশ 332টা দ্বীপেৰে গঠিত হ'লেও ইয়াৰে মাত্ৰ 106টা দ্বীপতহে মানুহৰ বসতি আছে ফিজিৰ অফিচিয়েল নাম ফিজি গণৰাজ্য এই দেশৰ মুঠ জনসংখ্যা প্ৰায় 9 লাখ আৰু ইয়াৰে 40% লোক ভাৰতীয় মূলৰ সেইবাবে এই দেশক মিনি ইণ্ডিয়া অৰ্থাৎ সৰু ভাৰত বুলি কোৱা হয় এই দেশৰ ৰাজধানী হ'ল সুবা আৰু ইয়ে এই দেশৰ মুখ্য আৰু আটাইতকৈ ডাঙৰ চহৰ এই দেশ আমাৰ দেশ ভাৰতৰ দৰে বহু দশক ধৰি ইংৰাজৰ অধীনত আছিল আৰু 10 অক্টোবৰ 1970 এই দেশে স্বাধীনতা লাভ কৰে এই দেশ আয়তনত আমাৰ দেশৰ নাগালেণ্ড ৰাজ্যতকৈ সৰু বন্ধুসকল ফিজি দ্বীপ পৃথিৱীৰ 15 সংখ্যক আটাইতকৈ ধুনীয়া দ্বীপ সেইবাবে প্ৰতি বছৰে এই দেশলৈ বহু সংখ্যক পৰ্যটক আহে প্ৰাচীন ফিজি দেশৰ লোকসকল কলা যাদুত বহুত পাকৈত বুলি কোৱা হয় প্ৰবাদ আছে যে এই দেশৰ প্ৰাচীন লোকসকলে আত্মাৰ সৈতে কথা পাতিব আৰু সিহঁতক বশ কৰিব পাৰিছিল এই দেশৰ লোকসকলে ৰাগবি খেল বহুত পছন্দ কৰে আৰু ইয়ে এই দেশৰ ৰাষ্ট্ৰীয় খেল এই দেশৰ অৰ্থনীতি প্ৰশান্ত মহাসাগৰীয় দেশসমূহতকৈ বহু বেছি উন্নত এই দেশৰ বেছিভাগ ৰাজহ পৰ্যটন আৰু চেনিৰ ৰপ্তানিৰ পৰা সংগ্ৰহ হয় এই দেশৰ মুদ্ৰাক ফিজিয়ান ডলাৰ বুলি কোৱা হয় যাৰ মূল্য ভাৰতীয় টকাৰ হিচাপত প্ৰায় 34 টকা বন্ধুসকল আপোনালোকে যদি ফুৰিবলৈ এই দেশলৈ যোৱাৰ পৰিকল্পনা কৰিছে তেনে আপুনি বুলা এই শব্দটো মনত ৰাখিব যাৰ অৰ্থ হ'ল হেল্ল যিটো আপুনি এই দেশত প্ৰায় শুনিব এই দেশৰ তবুৱা জনজাতিৰ পৰম্পৰা অনুসৰি কাৰোবাক বিয়া কৰাবলৈ দৰায়ে এই বিশ্বৰ আটাইতকৈ ডাঙৰ জীৱ হুৱেল বা তিমি মাছৰ দাঁত কন্যাৰ দেউতাকক দিব লাগিব যি নিয়ম আজিও এই দেশৰ তবুৱা জনজাতিৰ লোকসকলে পালন কৰি আহিছে এই দেশত কিছুমান আজব নিয়ম আছে যেনে গাঁও এলেকাসমূহত কেৱল গাঁওবুঢ়া বা গাঁৱৰ মুখ্য মানুহজনেহে টুপি আৰু চশমা পিন্ধিব পাৰিব লগতে এই দেশত অন্য কোনো লোকৰ মূৰ হাতেৰে চোৱাটো অপমানজনক বুলি ধৰা হয় গতিকে বন্ধুসকল আপুনি যদি কেতিয়াবা এই দেশলৈ যায় তেন্তে এইটো কথা নিশ্চয় মনত ৰাখিব এই দেশ বহুত সুন্দৰ প্ৰকৃতিয়ে এই দেশক সৌন্দৰ্যতাৰ উপহাৰ প্ৰাণ খুলি দিছে প্ৰকৃতি প্ৰেমীসকলৰ বাবে ই এক স্বৰ্গৰ দৰে সকলোফালে কেৱল সৌন্দৰ্য অৰণ্য বগা বালিৰ সমুদ্ৰ তট নদী সুস্বাদু খাদ্য বিভিন্ন ধৰণৰ পাৰ্ক আৰু চহকী সংস্কৃতিৰ এই সকলোবোৰৰ বাবে লাখ লাখ পৰ্যটক ইয়ালৈ ঢাপলি মেলে এই দেশৰ আটাইতকৈ জনপ্ৰিয় পৰ্যটনস্থলীসমূহৰ ভিতৰত মামানুকা আইলেণ্ড বিটিলেবু আইলেণ্ড ইয়চাৱা আইলেণ্ড কাডাবু আইলেণ্ড আৰু বেনুৱালেবু আদি প্ৰধান য'ত আপুনি স্কাই ডাইভিং বোট ৰাইডিং ৰাফটিং এনে ধৰণৰ বিভিন্ন সাহসিক ক্ৰীড়াৰ লগতে অন্য প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিব পাৰিব ফিজি দেশৰ প্ৰায় 40% লোক ভাৰতীয় মূলৰ ইয়াৰ মুখ্য কাৰণ হ'ল যেতিয়া ভাৰত আৰু ফিজি এই দুই দেশত ইংৰাজৰ শাসন চলিছিল তেতিয়া ইংৰাজসকলে কুঁহিয়াৰৰ খেতি কৰিবলৈ ভাৰতৰ পৰা বহু সংখ্যক বনুৱা ফিজিলৈ লৈ গৈছিল পাছত এই লোকসকল ফিজি দেশতে থাকি গ'ল আৰু বহু সংখ্যক ভাৰতীয় লোক এই দেশত পোৱা যায় বাবে ইয়াক মিনি ইণ্ডিয়া বুলি কোৱা হয় ভাৰতীয় লোক বহু বেছি থকাৰ বাবে এই দেশত মঠ মন্দিৰৰ সংখ্যাও বহু বেছি এই দেশৰ মুঠ জনসংখ্যাৰ প্ৰায় 27% লোক হিন্দু ধৰ্মৰ বাকী 64% খ্ৰীষ্টিয়ান আৰু 6% মুছলিম ধৰ্মৰ এই দেশৰ তিনিটা প্ৰধান ভাষা হ'ল ফিজিয়ান ইংলিছ আৰু হিন্দী ফিজি দেশৰ সাক্ষৰতাৰ হাৰ 93% এই দেশত শিক্ষা সকলোৰে বাবে বাধ্যতামূলক আৰু বিনামূলীয়া এই দেশ 1970ত ইংৰাজৰ হাতৰ পৰা স্বাধীনতা লাভ কৰিলেও এই দেশৰ পতাকাত এতিয়াও ইউনিয়ন জেক দেখা পোৱা যায় আৰু এই দেশৰ মুদ্ৰাত এতিয়াও ইংলেণ্ডৰ ৰাণীৰ ফটো দেখা যায় গতিকে বন্ধুসকল মিনি ইণ্ডিয়া বা ফিজি দেশৰ বিষয়ে জানি আপোনাৰ কেনে লাগিল কমেণ্ট কৰি জনাব নাপাহৰিব লগতে এনে ধৰণৰ ইণ্টাৰেষ্টিং ভিডিঅ' চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব তেন্তে আকৌ লগ পাম এটি নতুন ভিডিঅ'ত তেতিয়ালৈ ধন্যবাদ জয় আই অসম